পাছত সোমাই দিয়া কথা আমি বেয়া নাপাওঁ উমানন্দ আমি একেলগে আহিছোঁ সেইটো কাৰণে সেয়া ওচৰতে সোমাবি এনেকৈ কৰিলে বেয়া লাগে ন আমি ৰাতিপুৱাৰ পৰা ৰখি আছোঁ কি ক'ম আৰু মই ইমান লেভেল দি নকওঁ বা ইমান পাৰোঁ বুলি নকওঁ সেই বন্ধুসকল তো গুড ইভিনিং তো বহুত দিনৰ পাছত কেইবাদিনো আজি ধৰি ভিডিঅ' দিব পৰা নাই তো আপোনালোকে মোক মাফ কৰিব তো আজি ফাইনেলি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো আপোনালোকৰ খবৰ কেনেকুৱা তো মোৰ সম্ভৱ ভালেই হ'ব লাগে যাৰ যাৰ বেয়া মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সিহঁতৰ ভাল হ'ব লাগে তো মই ভালে আছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই গম পাইছে কিহৰ ওপৰত হ'বলৈ গৈ আছে তো গাইজ আজি হ'ল কেইবাদিনমান হ'ল আমাৰ 17 তাৰিখে আছিলে এক্সিছ এণ্ড জেল অৰ্ডাৰৰ ইণ্টাৰভিউ আছিলে তো কাষৰ পৰা গৈছিলোঁ আমি গোলাঘাট পুখুৰী জেং পুলিচ মানে এৰিয়াত তাত মানে আমাৰ ইণ্টাৰভিউটো হৈছিলে তাতে মোৰ মানে এক্সিছ আৰু এণ্ড জেল অৰ্ডাৰৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল কি কথা তো সকলোবোৰ ভিডিঅ'ৰ মাজত কৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাওক তো কিবা এটা আপোনালোকে মটিভেশ্যন পাব তো কিমান পালোঁ কি কথা ৰানিং কিমানত মাৰিলোঁ লং জাম্প কিমান মাৰিলোঁ তো সকলোবোৰ ইনফৰ্মেশ্যন আপোনালোকক জনাই আছোঁ ভিডিঅ'ৰ মাজত আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই থাকক তো আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক এণ্ড কমেণ্ট কৰক এণ্ড ক'ৰ পৰা ভিডিঅ' চাই আছে এণ্ড ভিডিঅ'টো লাইক কৰক যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক তো এতিয়া আৰম্ভ কৰি দিওঁ ব'লক তো গাইজ তো বন্ধুসকল আপোনালোকে গমেই পায় তো এক্সিছ এণ্ড জেল অৰ্ডাৰৰ মানে ৰানিংটো আছিল আমাৰ 1600 মিটাৰ তো টাইমিং দিয়া হৈছিল 7.5 মিনিট তো তাতে মই আছিলোঁ তো ৰাতি মানে নাইটত ইয়াৰ পৰা গৈছিলোঁ আপোনাৰ 3টা বজাত তো 3টা বজাত গৈ আমি তাত উপস্থিত হৈছিলোঁ 3টা বজাত ইয়াৰ পৰা ওলাইছিলোঁ গোলাঘাট বুগৰীজেং মানে যিটো ইণ্টাৰভিউ জেগাত তাত পাইছিলোঁ আমি ইয়াৰ পৰা 5:30 বজাত তাত উপস্থিত হৈছিলোঁ তাৰ পৰা দেখিলোঁ আপোনালোকে গম পায় কিমান লাইন হৈছে আমি ইয়াৰ পৰা 5:30 বজাত গৈছোঁ মানে পুৰা দীঘল লাইন আৰু তো আপোনালোকক অলপ ভিডিঅ'ত দেখাই দিছোঁ কিমান দীঘল লাইন হৈছে পাছত সোমাই দিয়া কথা আমি বেয়া নাপাওঁ উমানন্দ আমি একেলগে আহিছোঁ সেইটো কাৰণে সেয়া ওচৰতে সোমাবি এনেকৈ কৰিলে বেয়া লাগে ন আমি ৰাতিপুৱাৰ পৰা ৰখি আছোঁ ওলাই দে না নিজে নিজে ওলাই দে এইটো ইটোৰ পৰা আহি গ'লে ছাৰ গুড মৰ্ণিং তো তাৰ পাছতে আমি 5 নম্বৰ গ্ৰুপত মই দৌৰিব পাইছোঁ তো মোৰ অলপ অসুবিধাও হ'ল দৌৰোঁতে তো টাইমটো অলপ বেছি লাগিল মানে কিমান লাগিল তো সেইটো জানিবলৈ আপোনালোকৰ মন গৈছে নেকি হয় তো আমি 1600 মিটাৰ আমাৰ 200 মিটাৰ ট্ৰেক আছিলে 200 মিটাৰ ট্ৰেকত আমাৰ কিমান তোৰ 8 পাক মাৰিব লাগে 8 পাক তো পূৰা জুচ আছিল 8 পাক মৰাৰ তো 8 পাকটো মাৰিলোঁ তো মোৰ অলপ প্ৰব্লেম হৈছিল মানে প্ৰব্লেমটো নকওঁ আৰু তো মই 5:55 মাৰিছোঁ 5:55 মই 8 পাক কমপ্লিট কৰিছোঁ তো তাৰপিছত আমাক অলপ বহিব মানে আমাক 10-15 মিনিটমান বহিব দিছে তাৰ পৰা এণ্ড লং জাম্প মাৰিব দিছে লং জাম্পটো মানে জেগাটো এনেকুৱা ধৰণৰ আৰু চাব দিছে তাৰপিছত লং জাম্পটো মাৰিছোঁ তো আপোনালোকক কি ক'ম আৰু মই ইমান লেভেল দি নকওঁ বা ইমান পাৰোঁ বুলি নকওঁ তো এটা লং জাম্প মাৰিছোঁ বহুতকেইটা ল'ৰাই কিন্তু ফাউল মাৰি ৰিজেক্ট হৈ গৈছে মই মানে আপোনালোকৰ আশীৰ্বাদত এটা লং জাম্প মাৰিছোঁ ডাইৰেক্ট মানে 16.5 আৰু এক্সেলেণ্ট মাৰিছোঁ তাৰপাছত আমি লং জাম্প মাৰিলে তাৰপিছত ছাৰজনে ক'লে তুমি আগলৈ যোৱা তোমাৰ হৈ গ'ল তাৰপিছত কাগজটো লৈ মই মানে প্ৰথম হাইটটো জুখিলে হাইটটো মোৰ ঠিকে আছে তাৰপিছত মোৰ একচুৱেলি চেষ্টটো বহুত মানে কম ওলাইছে কেনেকৈ কম ওলাইছে আপোনাৰ 79 নে কিমান হ'ব লাগে তো মানে নৰ্মেলি তো মোৰ হৈছে 81 মই যেতিয়া কামাণ্ডোত দিছিলোঁ মোৰ কামাণ্ডোত বেয়া হৈছিলে ৰানিং বেয়া হৈছিলে তো কামাণ্ডোত মোৰ 85 ওলাইছিলে ফিজিকেলটো চাওক তো মই আছোঁ এতিয়া কাজিৰঙা অলপ এৰিয়াত মানে সৰু ভাইটিহঁতৰ লগত মানে ফুটবল খেলি আছোঁ সেইটো চাওক তো 80 মানে 1 নৰ্মেল ওলাইছে তাৰপিছত মই ফুলাই মেলি হৈছে 92 পইণ্ট কিবা এটা হৈছে তাৰ পৰা আকৌ মেডিকেল মানে কি আৰু ABCD আৰু সৰু কালাৰ ভিজন চাব দিছে তাৰপিছত সেইবিলাকে আৰু তাৰপিছত আৰু আহি গম পালোঁ যে স্লিপটো জমা দি অলপ আমাৰ আহোঁতে দেৰিও হ'ল তো স্লিপটো চালোঁ টোটেলি গম পাইছে আৰু লং জাম্পত এক্সেলেণ্ট মাৰিছোঁ তাৰপিছত ৰানিংটো
55 টোটেলি আপোনালোকে গম পাইছে লং জাম্পটো মই ৰানিংটো মই এক্সেলেণ্ট নাই মৰা 5:55 ছেকেণ্ড লাগিছে তাৰপিছত টাইমটো লাগিছে 5:55 মিনিটছ তাৰপিছত লং জাম্পটো এক্সেলেণ্ট 16.5 তো 20 তাত পাইছোঁ তাৰপিছত মোক 5:55 দিছে 14 পইণ্ট কিবা এটা দিছে তো টোটেলি মিলাই মোৰ হ'ল 14.40 হৈছে ৰানিংটো তাৰপিছত লং জাম্পটো 20 দিছে টোটেলি মিলাই 34 টোটেলি মিলাই মানে 34.40 তো সিমানখিনিয়ে তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিল সকলো এটা ক'ৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট কৰি কওক এণ্ড ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক লাইক কৰক এণ্ড যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক এনে ধৰণৰ ভিডিঅ' আপোনালোকে এই মন্টু ৰাইডাৰ ব্লগত ভিডিঅ' পাই থাকিব তো আজিলৈকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তো গাইজ বাই বাই